ইউটিউব চেনেল অসমীয়া সংস্কৃতিলৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক ফুলৰ উৎপত্তি সম্বন্ধে আৰু ফুলৰ মূল স্বৰৰ বিষয়ে আপোনালোকক কৈছিলোঁ। আজি মই আপোনালোকক ফুলৰ মালিতা আৰু ফুলৰ বিভিন্ন স্বৰ তাৰপিছত আৰু তালৰ ওপৰত ক'ম। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। তেন্তে ভিডিঅ'টো মই এতিয়া আৰম্ভ কৰোঁ। এতিয়া আপোনালোকক মই ফুলৰ মালিতা সম্বন্ধে ক'বলৈ ওলাইছোঁ। অনাদি পুৰুষে আহি খোল হৈয়া ভৰিলা, সপ্ত আৱৰণে আহি ভৈলেকৰ ৰূপহী, বৰতী স্বৰূপে দিব পাল আছে বহি, তিনি গুণে মলোৱা অষ্টবসু পুলিগণ, ডাইনা বেৱা আহি ভৰিল ব্ৰহ্মা বিষ্ণু দুইজন, সাবিত্ৰী মাতৃ আহি ভৈলেক কাটনি, পাতালৰ বাসুকে আহি ভৈলেক বান্ধনি, নৱগ্ৰহ তাৰাগণ ঘূণ হৈয়া আছে, সৰস্বতী মাতৃ আহি মাত ভৈলা বাছে। এয়াই হৈছে ফুলৰ মালিতা। এতিয়া আপোনালোকক মই ক'ব বিচাৰিছোঁ ফুলৰ স্বৰৰ ওপৰত। ফুলৰ স্বৰ তিনি প্ৰকাৰৰ। প্ৰথমে আমি সৰল স্বৰ দেখা পাওঁ, তাৰপিছত যুক্ত স্বৰ, তাৰপিছত যৌগ স্বৰ। সৰল স্বৰ কাক বোলে বুলি কোৱাৰ লগে লগে আমি ক'ব লাগিব যে সৰল স্বৰ যিকোনো এখন হাতৰ দ্বাৰা ঘূণত আঘাত কৰিলে যি স্বৰ বা মাতৰ বা বোলৰ সৃষ্টি হয় তাকে সৰল স্বৰ বুলি কোৱা হয়। যেনে মই উদাহৰণস্বৰূপে আপোনালোকক ক'ব বিচাৰোঁ, দেখুৱাই দিছোঁ যে বা ধে, এয়া হৈছে সৰল স্বৰ। এতিয়া ক'ম যুক্ত স্বৰ। ধে, ধে, এয়া থাত, ধে, খিত, থে, এয়া হৈছে যুক্ত স্বৰ। এতিয়া ক'ম যৌগ স্বৰ। যৌগ স্বৰ হৈছে এখন হাত আৰু দুইখন হাত, এখন আগতীয়াকৈ এখন পিছতীয়াকৈ, যেতিয়া অগা পিছাকৈ যেতিয়া হাতেৰে খোলৰ ঘূণত যেতিয়া আঘাত কৰা হয় যি শব্দৰ সৃষ্টি হ'ব তাক যৌগ স্বৰ বুলি কোৱা হয়। যৌগ স্বৰ মই আপোনালোকক উদাহৰণস্বৰূপে দেখুৱাব পাৰোঁ। এনেকুৱা ধৰণৰ বোলবিলাক যৌগ স্বৰ হিচাপে ধৰা হয়। এতিয়া তাল এখনত যেতিয়া বৰগীত পৰিৱেশন কৰা হয় বা ভাওনাৰ গীত পৰিৱেশন কৰা হয়, যিকোনো গীতত আমি তাল প্ৰয়োগ কৰোঁ। সেই তাল বুলি কোৱাৰ লগে লগে এটা গীতত তাল বুলি কোৱাৰ লগে লগে যেতিয়া আমি হস্তৰে সতে তাল বুলি কোৱাৰ লগে লগে সংগীতত সময়ৰ জোখ মাপকে তাল বুলি কোৱা হয়। সেই তালক আমি হস্তৰ যেতিয়া এখন হাতেৰে অইন এখন হাতত আঘাত কৰাৰ লগে লগে যি শব্দৰ সৃষ্টি হ'ব, যি সংকেতৰ সৃষ্টি হ'ব, সেই হৈছে তাল। আৰু আমি সময় জুখিবৰ নিমিত্তে সংগীতৰ সময় জুখিবৰ বাবে আমি এই তালক ব্যৱহাৰ কৰোঁ। আৰু এই তালৰ যি সময়ত আমি খালী বুলি কোৱাৰ লগে লগে আমি যি সময়ত আমি তাল নমৰাকৈ হাতেৰে আঘাত নকৰাকৈ যি সময়ত আমি ইংগিতেৰে ব্যৱহাৰ কৰোঁ, সময় জুখোঁ, সেইটোক আমি খালী বুলি কওঁ। গতিকে এয়া তালি, এয়া খালী। মান বুলি কোৱাৰ লগে লগে সময়ৰ যিখিনি ক্ষুদ্ৰ অংশ সেইখিনিক মাত্ৰা বুলি কোৱা হয়। মাত্ৰা। গতিকে মই আপোনালোকক ৰক্ত তালখন 16 মাত্ৰাৰ আপোনালোকক মই দেখুৱাই দিব বিচাৰিছোঁ, বজাই দেখুৱাই দিব বিচাৰিছোঁ আৰু বৰগীতৰ লগতে বজাই দেখুৱাই দিছোঁ।